হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল কুচিছ কিটচেনলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আদা নহৰু আৰু পিঁয়াজবিহীন মাছৰ টেঙা আঞ্জা। চাওঁচোন আহক কেনেকৈ বনালোঁ। ইয়াৰ বাবে মই লৈছোঁ হাফ ফ্ৰাই কৰা মাছ 3 পিচ, কণ বিলাহী এটা, ডাঙৰ বিলাহী আৰু জলকীয়া 2টা। জলকীয়া আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে দিব। এতিয়া এখন কেৰাহীত মই মিঠাতেল অকণমান দিছোঁ। এইখিনি গৰম হৈছে আৰু ইয়াতে মই পাঁচফোৰণ কেইটামান দি দিছোঁ আৰু জলকীয়া কেইটা, আৰু এতিয়া বিলাহীখিনিও দি দিছোঁ। এইখিনি এতিয়া মই ভালকৈ লৰাই লৈছোঁ। প্ৰয়োজন অনুসৰি নিমখ দিছোঁ, হালধি দিছোঁ আধা চামুচ। এতিয়া এইখিনি মই আকৌ এবাৰ ভালকৈ লৰাই ল'ম। এতিয়া মই এইখিনি অলপ সময় ঢাকন মাৰি সিজিবলৈ দিম। বিলাহীখিনি মোৰ প্ৰায় সিজিছে। এইখিনি এতিয়া অলপ হেতাৰে মই ভাঙি ভাঙি দিম। এইখন আঞ্জা মই একো মছলা ব্যৱহাৰ নকৰাকৈ বনাইছোঁ, মাত্ৰ নিমখ, হালধি আৰু কেইটামান পাঁচফোৰণ, আৰু আদা নহৰু পিঁয়াজৰো মই ব্যৱহাৰ কৰা নাই। আৰু এইবিলাক ব্যৱহাৰ নকৰাকৈ কিন্তু এইখন আঞ্জা খাবলৈ বিৰাটেই টেষ্টি হয়। বিলাহীখিনি ভজাৰ টাইমত গেছৰ জুইটো মিডিয়াম কৰি ৰাখিব। ইয়াত মই এতিয়া পানী দি এইখিনি উতলিবলৈ দিম, আৰু গেছৰ জুইটো এতিয়া অলপ বঢ়াই দিম। তিনি মিনিটমান মই এইখিনি সিজালোঁ আৰু এতিয়া অলপ উতল আহিছে। এতিয়া মই মাছ কেইপিচ দি দিছোঁ। এইখিনি মই এতিয়া 5 মিনিটমান সময় সিজাম। মোৰ টেঙা আঞ্জা হৈ গ'ল। এইখিনি মই এতিয়া উলিয়াই ল'ম। আপোনালোকেও এই মাছৰ আঞ্জাখন এনেকৈ বনাই চাবচোন আৰু কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। তেনেহ'লে আজিলৈ আহোঁ।